হিটলাৰৰ শাসন কোনো ভাল নাপায়। সেইকাৰণে আজি চাওক BTRত কি কৰিলে তেখেতে, বড়োসকলক পলিটিকেল ধ্বংস কৰি দিলে তেখেতে। বড়োসকলক ইয়াৰ পৰা যিমান চাকৰি পাব লাগিছিলে পোৱা নাই, ইয়াৰ পৰা পাৱাৰ, ইয়াৰ পৰা পলিটিকেল ৰাইট, ইয়াৰ যিসকলে অধিকাৰ পাব লাগিছে তেখেতে চব ধ্বংস কৰি দিলে। সেইকাৰণে BTCটো বড়োসকলক শান্তিকে শাসন কৰিব দিয়ক। বড়োসকলে যেনেকুৱা ছিষ্টেমত শাসন কৰিব বিচাৰিছে, এইটো কনষ্টিটিউশ্যনেল ৰাইট, অধিকাৰ ৰাইট, ইয়াৰ থকা BTR অঞ্চলত বাকী যিমান আছে 30 লাখ 32 লাখ জনসংখ্যা, তেখেতসকলক শান্তিকে যাতে তেখেতে চৰকাৰ গঠন কৰিব দিয়ক, শান্তিকে চলাব দিয়ক। নহ'লে আৰু মই যিসকলে BJPৰ লগত আছোঁ ক'ব বিচাৰোঁ, আপোনালোকে ওলাই আহক। আমি একে হৈ BJPৰ বিষয়ে, আমি BJPৰ এগেইনষ্টত আমি চলিম। আৰু কোনো অসমত নিজে যদি জীয়াই থাকিব বিচাৰিছে নোৱাৰিম। আহোমে যদি ভাবে নিজে অকলে জীয়াই থাকিম, আহোমে নোৱাৰে। যদি ভাবে মুছলিমসকলে অকলে জীয়াই থাকিম, নোৱাৰিব। বড়োসকলে অকলে নোৱাৰিব। আমি ইউনাইটেড হৈ যিসকলে BJPসকলে আমাক শাসন কৰি আছে তাৰ এগেইনষ্টত আমি যাব লাগিব। আজি চাওক যিসকলে BJPৰ লগত এলায়েন্স আছে নহয়, তেওঁলোকৰ ৰাজনীতিক শেষ ধ্বংস হৈ গ'ল। মই নিজৰ চকুত দেখি পাইছোঁ। ত্ৰিপুৰাত IPFD আছিলে, IPFD BJPৰ লগত লগ হ'ল, শেষ হৈ গ'ল ত্ৰিপুৰাৰ মঠা শাসনত আহিলে। আজি এনেকুৱা হ'ল অসম গণ পৰিষদ, বিভিন্ন ৰাজনৈতিক দল, আঞ্চলিক দলসকলক তেওঁলোকে ধ্বংস কৰি দিলে। JP নাড্ডাই আৰু এটাই উদ্দেশ্য, নেশ্যনেল পলিটিকেল পাৰ্টি অকল BJPত জীয়াই থাকিব। তেওঁলোকে হিন্দী ভাষাটো আমাৰ তাত কম্পালচৰি বনাব বিচাৰিছে। আমি অসমত নিজা ভাষা আছে, নিজা কলা সংস্কৃতি আছে। অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ ভাষা আছে, নিজৰ কলা সংস্কৃতি আছে, নিজৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন আছে। এইটো সদায় আমি জীয়াই ৰাখিম। ইয়াৰ কাৰণে আমি যুঁজিম। আৰু যিমান BJP বিৰোধী দল আছে একেলগে আহক, আমি যুঁজিম। আমি BTR অঞ্চলত যি আঞ্চলিক দল আছে তেখেতসকলে নেতৃত্ব লওক। আমি আছোঁ BJPৰ এগেইনষ্টত যুঁজিবৰ কাৰণে। নহ'লে যদি BJPৰ লগত থাকে নহয়, না আমি জীয়াই থাকিব পাৰিম, না আমাৰ ল'ৰা ছোৱালীসকলে জীয়াই থাকিব পাৰিম। এই হিমন্ত বিশ্ব শৰ্মাই হিটলাৰৰ ৰকম তেখেতে শাসন কৰি আছে।